মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ অসমীয়া মাধ্যমৰ হিন্দী লেচন 3 ধৈৰ্য কা পাঠ এই লেচনটো আমি হিন্দীৰ লগতে অসমীয়া অনুবাদ অসমীয়াত আমি ভালদৰে আলোচনা কৰিম। আজি আমি পাঠটোলৈ আগবাঢ়ো। ধৈৰ্য কা পাঠ মানে ধৈৰ্যৰ পাঠ। जातक कथा। गौतम बुद्ध की जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में मानते हैं। আৰু আমি গৌতম বুদ্ধৰ জীৱনৰ লগত সম্বন্ধিত যিবিলাক নীতিপীৰণ কথা, নীতি সম্বন্ধ যিবিলাক কথা, সেই কথাবিলাকক আমি কি বুলি মানো? जातक कथा বুলি মানো। इस पाठ में धैर्य के महत्व के बारे में बताया गया है। আৰু এই পাঠটোত আমাক ধৈৰ্যৰ মহত্বৰ বিষয়ে কোৱা হৈছে। पुराने ज़माने की बात है, पुरानी दिनों कथा। गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे। और गौतम बुद्ध এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈ কিহৰে গৈছিল? খোজকাঢ়ি গৈছিল। साथ में उनके शिष्य भी थे আৰু তেওঁৰ লগত তেওঁৰ শিষ্যবিলাকো আছিল। उस दिन बहुत गर्मी थी আৰু সিদিনাখন बहुत গৰম আছিল। क्षण भर विश्राम के लिए वे एक वृक्ष के नीचे তৃণ पर बैठ गई আৰু কিছু সময়ৰ বাবে জিৰণিৰ কাৰণে এডাল গছৰ তলত ঘাঁহৰ ওপৰত বহিছিল। বৃক্ষ মানে গছ, বৃক্ষ মানে গছ, তৃণ মানে ঘাঁহ, তাৰে ওপৰত বহিছিল। उन्होंने एक शिष्य से कहा আৰু তেওঁ এটা শিষ্যক কৈছিল, মানে গৌতম বুদ্ধই তেওঁৰে এজন শিক্ষক কৈছিল, बहुत प्यास लगी है আৰু মোৰ বহুত পিয়াহ লাগিছে। कहीं से थोड़ा जल ले आओ, কৰবাৰ পৰা অলপ পানী লৈ আহা। শিষ্যনে आसपास আৰু তেওঁৰ যিগৰাকী শিষ্য আছিল, শিষ্যই आसपास দেখা মানে চাৰিওফালে চাইছিল। वहाँ एक छोटा सा पोखर था আৰু তাৰ এটা সৰু পোখৰ মিন্স পুখুৰী আছিল, সৰু এটা পুখুৰী আছিল। তাৰপিছত চাবচোন, পোখৰ মে এক বেল জল পি ৰহা থা আৰু সেই পুখুৰীটোত এয়া দেখিছেনে? এই পুখুৰীটোত বেল এটা গৰুৱে কি কৰিছিল? এটা ষাঁড় গৰু ইয়াতে পানী খাই আছিল। শিষ্য वही से जल लेने के लिए आगे बढ़ा আৰু শিষ্যই কি কৰিছিল? শিষ্যগৰাকীয়ে ইয়াৰ পৰা, এইটো শিষ্য, সেইটো পাত্ৰ লৈ ইয়াৰ পৰা জল মানে পানী অনাৰ কাৰণে আগবাঢ়ি আহিছিল। उसे देखकर बेल डर गया और जल से হতা হোৱা নিকল ভাগা আৰু সেই শিষ্যগৰাকী দেখি গৰুটো ভয় খাইছিল আৰু তাৰ পৰা পানীৰে উঠি গুচি গৈছিল, মানে পানী খোৱা নাছিল। ইচ্ছে জল গন্ধা হৈ গয়া আৰু সেইকাৰণে পানীখিনি কি হৈ গৈছিল? বেয়া হৈ গৈছিল। শিষ্যনে সোচা, শিষ্যগৰাকী ভাবিছিল, গন্ধা জল গুৰুকে লিয়ে লে জানা ঠিক नहीं होगा আৰু বেয়া পানী গুৰুৰ বাবে লৈ যোৱাটো ঠিক নহ'ব। নেক্সট পেজত কি আছে চাবাচোন। নেক্সট পেজত দিয়া আছে, কি দিয়া আছে? ও ফিৰ আগে ভৰা, তেওঁ কি কৰিছিল? তাৰপিছত আগবাঢ়িছিল। চাৰো তৰফ দেখা, চাৰিওফালে চাইছিল। पर से जल का दूसरा स्रोत दिखाई नहीं दिया, কিন্তু তেওঁ যে পানী যে আনিব বেলেগ ঠাইৰ পৰা, তাৰ কাৰণে বেলেগ কোনো উৎস বিচাৰি পোৱা নাছিল। ও থক গয়া, তেওঁ ভাগৰি গৈছিল। वापस आकर उसने सारी घटना বুদ্ধ কো শুনাই আৰু ঘূৰি আহি গোটেই ঘটনাখিনি শিষ্যগৰাকীয়ে বুদ্ধক কৈছিল, মানে গৌতম বুদ্ধক কৈছিল। শিষ্য কি বাত শুনকৰ বুদ্ধ মুস্কুৰায় আৰু বোলে, শিষ্যগৰাকীৰ কথা শুনি বুদ্ধয়ে এটা মিচিকে হাঁহি মাৰিছিল আৰু কৈছিল, পুন তুম উচি পোখৰকে পাছ যাও, আৰু পুনৰ তুমি সেই পুখুৰীটোৰ ওচৰলৈ যোৱা। অগৰ ইছ বাৰ ভি জল গন্ধা হো তো কুছ সময় ৰুক জানা, আৰু এইবাৰো যদি পুখুৰীটোৰ পানীখিনি লেতেৰা হৈ আছে, তেতিয়াহ'লে অলপ সময় ৰৈ যাবা। পৰ জল লেকৰ হি লটনা, কিন্তু পানী লৈয়ে আহিবা। বুদ্ধ কি আজ্ঞা মানকৰ শিষ্য ৱাহা পুনঃ গয়া, আৰু বুদ্ধৰ আজ্ঞা পালন কৰি, আদেশ পালন কৰি কি কৰিছিল? শিষ্যগৰাকী পুনৰ তালৈ গৈছিল। इस बार उन्होंने देखा कि जल निर्मल है, এইবাৰ তেওঁ দেখিছিল যে পানীখিনি একেবাৰে বিশুদ্ধ হৈ আছে। গন্দগী নিচে বেদ গৈ, আৰু লেতেৰাবিলাক তলত পৰি গৈছিল।
শিষ্য পাত্ৰ মে জল ভৰকৰ বুদ্ধকে পাছ লতা। আৰু শিষ্যগৰাকীয়ে পাত্ৰত পানীখিনি লৈ বুদ্ধৰ ওচৰলৈ আহিছিল। বুদ্ধনে উছে পাঁচ বোলাকৰ কহা। আৰু বুদ্ধয়ে তেওঁক ওচৰলৈ মাতি কৈছিল, উস ছোটি চি বাত কো তুম সদায় য়াদ ৰাখনা। আৰু এই সৰু কথাটো তুমি সদায় মনত ৰাখিবা। ইচ্ছে তুমে ধৈৰ্য কা পাঠ মিলেগা। আৰু এই কথাটোৰ পৰা তোমাৰ কি পাবা? ধৈৰ্যৰ শিক্ষা পাবা। জব ভি তোমাৰা মন অশান্ত हो, যেতিয়াই তোমাৰ মনটো অশান্ত হয়, তো উছে থৰা সময় দেনা। আৰু তেতিয়া তুমি কি কৰিবা? মনটোক অলপ সময় দিবা। মন কি মলিনতা ওৰ অশান্তি বেদ যায়গি। আৰু মনৰ যিটো মলিনতা আৰু অশান্তি সেইটো নিজে কমি যাব। মন আপনে আপ শান্ত হৈ যায়গা। আৰু মনটো নিজে নিজে শান্ত হৈ যাব। বুদ্ধ কি অনমোল বাতে শুনকৰ শিষ্য কা চিত্ত প্ৰসন্ন হৈ গয়া। আৰু বুদ্ধৰ যি অমূল্য বচন শুনি শিষ্যৰ মনটো প্ৰসন্ন হৈ গৈছিল, ভাল লাগিছিল। আৰু লগতে আমি নেক্সট ভিডিঅ'ত এই প্ৰশ্নৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চবে ধন্যবাদ জনাইছোঁ। লগতে তোমালোকৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা। যদি ভাল লাগিছে কমেণ্ট এটা কৰিবা, লগতে লাইক কৰিব নাপাহৰিবা। ধন্যবাদ।